অসমবাসী ৰাইজ আজি আমাৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি গমে পাইছে মই এইটো মাৰ ঘৰত আহিছোঁ আৰু মাৰ ঘৰৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি আমি আলহী খাব আহিছোঁ কেইদিনমান হ'ল আৰু তাৰ কাৰণে আজি শ্ৰী সূৰ্য পূজা হৈ আছে। মাঘী পূৰ্ণিমাৰ পৰা যিহেতু আৰম্ভ হয় এইটো মাহতে পূৰ্ণিমাৰ দিনা আৰম্ভ হৈছে, তাৰপিছত তাৰ কাৰণে পূৰ্ণিমাত আৰম্ভ হৈছে আৰু আজি শেষ 8 দিন থাকে পূজাটো। তাৰ কাৰণে আজি আমি পূজাত যাবলৈ ওলাই আছোঁ। এয়া আমাৰ বৌ ওলাইছে, এতিয়া আমাৰ খুৰীহঁতে কথা পাতি আছে। আমি এতিয়া যাবলৈ ওলাইছোঁ গাড়ীত, আপোনালোককো দেখুৱাই থাকিম ভিডিঅ'ত। এইটো আমাৰ গাড়ীটো একদম বাহিৰত আনি থৈছে দেউতাই। এয়া আমাৰ লগত যাব আজি। আমি গৈ আছোঁ, আমি একৈজনীয়ে গৈ আছোঁ। এতিয়া মামী বৌ আৰু এইফালে আগত আছে আমাৰ মা। 20 পাইছোঁ। এইটো পাপা দেউতা গৈ আছোঁ আৰু এইফালে দি মানুষটা কিন পাইছিলে পালোঁ মোৰ নৈ আৰু এইটো সৈনিক স্কুলৰ গেটটো। এইটো সৈনিক স্কুলৰ গেটটো মোৰ নৈ, ইয়াতে সৈনিক স্কুলটো নৱোদয় স্কুল না গৈ আছোঁ। মানে এনেতো শ্ৰী সূৰ্য পাহাৰত ভালেকেইবাৰ গৈছোঁ, কিন্তু এইবাৰে মানে পূজা হৈ আছে যিহেতু তাৰ কাৰণে পূজাৰ কাৰণে গৈ আছোঁ আৰু আজি পূজা লাষ্ট, তাৰ কাৰণে আজি শেষৰ দিন। আজি পূজাত মানে বহুত মানুহ হ'ব, ভাল লাগিব ভিৰত। আপোনালোককো দেখুৱাই থাকিম আৰু আমিও চাম, তো চাই থাকিব ভিডিঅ'টো। গৈ আছোঁ, এতিয়া গৈ পোৱা নাই, এতিয়া লগ পাম শ্ৰী সূৰ্য পাহাৰত। কি দেখাই দিছে দিদা? হাতীবাৰ হয়, হাতীবাৰ হয় নাই দি। আৰু প্ৰায় মানে ঘৰবিলাকত দেখি আছোঁ কাৰেণ্ট লগাই থৈ দিছে। হাতীবাৰ হয়, কাৰেণ্ট লগাই থৈ দিয়ে ঘৰৰ চাইডে চাইডে। কি দেখা পাইছা? আচলতে কি দেখা পাইছা? জিচিপি। জিচিপি দেখা পাইছে বোলে ভাইটি। এইয়া গেটটো, মূল গেটটো শ্ৰী সূৰ্য পাহাৰৰ। এতিয়া দিনত ইমান মানুহ নহয়, এতিয়া আবেলিৰ পৰা বহুত মানুহ হ'ব না দেউতা? কম মানুহ নেকি? গোটেই পাহাৰত মানুহ আছে আছে না, মানে এৰিয়াটা বহুত ডাঙৰ না। ডাঙৰ এৰিয়া হ'ব, আৰু বেছি হ'ব না। কি আছে ইয়াত? বৰ্তমানলৈকে মন্দিৰত গৈ পোৱা নাই আৰু আজি আমাৰ কেমেৰামেন হৈছে মানে এইটো আমাৰ দেউতা কেমেৰামেন। বহুত কষ্ট কৰি কেমেৰামেন একটা ৰেডি কৰিলোঁ। মিউজিয়াম নহয় এইটো? এই মিউজিয়ামটো চাই লওঁ আমি। পাহাৰত কাটা বস্তুবোৰে ইয়াত সংগ্ৰহ কৰি থৈ দিছে। এইবিলাক হ'ল মিউজিয়াম। পাহাৰ এইবোৰ চব যেতিয়া খনন কৰিছিলে এইবোৰ। আমি মিউজিয়ামটো চালোঁ, কিন্তু ইয়াতে ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই, কৰিব নিদিলে, তাৰ কাৰণে ইমান এটা ভিডিঅ' কৰা নহ'ল। এইবোৰে আছে মানে শিলত কাটা কিছুমান ইয়াতে খনন কাৰ্যত পোৱা এইবোৰ বস্তুৱে আছে আৰু ইয়াতে বহুতো চাব লগা আছে। ওপৰত আমি এতিয়া গৈ আছোঁ, ভিতৰতে আৰু এইবোৰ পিকনিক প্লেচ। প্ৰথমতে আমি মন্দিৰত প্ৰসাদ দি আহিম, তাৰপিছত মন্দিৰত প্ৰসাদ দি আহিহে এইফালে দেখুৱাম আৰু আগত মেইন মন্দিৰত যাই লওঁ। প্ৰসাদ কিনি ল'ম আৰু ইয়াতে প্ৰসাদ দিম আমি। প্ৰসাদ নিম ইয়াৰ পৰা।
কেই টকা কৰি গলা দিব গৈ আছো আৰু মই প্ৰসাদ দিবৰ কাৰণে ৰখি আছো আৰু ইয়াতে বহুত ভিৰ হৈ আছে লাইন একদম এইখিনি লাইন হৈ আছে ইয়াতে যজ্ঞ হৈ আছে মানে হোম যজ্ঞ হৈ আছে তাৰ কাৰণে বহুত ধোৱা এইখিনি ইয়াতে মানে পুৰা প্ৰসাদ দি আহিলো ইমান মানুহৰ ভিৰ একদম আৰু ভিতৰত পুৰা হোম যজ্ঞ পৰি আছে একদম চকুত ধোৱা লাগি গ'ল প্ৰসাদ দিয়া হ'ল এতিয়া অলপ ঘূৰো এইবাৰ ফটো উঠিবৰ কাৰণে বনাইছে তো খেৰৰ ঢোল বনাইছে খেৰৰ বাঁহৰ চিয়াৰ ইয়াতে বহা ফটো উঠাম ইয়াতে ফটো উঠিবৰ কাৰণে বনাইছে ডাঙৰ হাতী সেলফি খিচিব একদম হিলৰ গুহা দি সোমাই আছো গংগাৰ পানীটো খাম এই পানীটো মানে বহুত উপকাৰী ৰাজখা এই পানীটো মানে এনেকুৱাই থাকে ভিতৰত কিমান দ এইটো ইমানখিনি আছে শুকাই কাকি গংগা এইটোকে ওলাই আহিলো পূজা চলি আছে খাই লওঁ অলপমান খাই দে আৰু ঘূৰিম আমাৰ ৰাজে চব্জি জ্বলা পাই কাৰণে চিনিৰ লগত পুৰি খাই আছে পিঠা খাই আছো এতিয়া টেকেলি পিঠা আজি আমাৰ একো দেখুৱাব নোৱাৰিলো কাৰণ বহুত মানুহৰ ভিৰ য'তে যাওঁ ত'তে মানুহৰ ভিৰ বহুত আজি ভিডিঅ'টো এইখিনিয়ে আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণে বাই বাই